right? মই কৈছো দেই মই অকমানো এক্টিং কৰা নাই একো কোনো ধৰণৰ আগতে কোৱা নাই কেনেকৈ গম পালে গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতিশা শৰ্মা বা তো আপোনাক স্বাগতম জনাইছোঁ আজি এওঁলোকৰ এটা মেণ্টেলিজিম ট্ৰেক কৰিম গতিকে চাওঁ আহক কি হয় সেই ট্ৰেকটো গতিকে অলপ সময় নষ্ট কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ স্বাগতম জনাইছোঁ আজি মোৰ ইউটিউব চেনেললৈ তো কেনেকুৱা লাগিছে আজি আপোনাৰ আগতে চাইছে জানো এনেকুৱা মেজিক বা লাইভ মই মানে সঁচা কথা ক'বলৈ গ'লে এইবোৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যিবোৰ আমি ৰিয়েলিটি শ্ব'বোৰ দেখা পাইছোঁ তাত কেতিয়াবা দেখা পাওঁ এনেকুৱা ধৰণৰ মানে হেৰি আহে মই কিন্তু অসমত দেখা পোৱা নাই আৰু তুমি যেতিয়া মোৰ লগত চিনাকি হৈছিলা তেতিয়া মই তাৰপিছত তোমাৰ এটা দুটা শ্ব' চাইছোঁ চাই পেলাই তোমাকে মই ফাৰ্ষ্ট অসমত দেখা পাইছোঁ এণ্ড আই এম ভেৰি ভেৰি এক্সাইটেড ফৰ টুডেজ মানে হোৱাট এভাৰ দ্য থিংছ উইল বি হেপনিং অ'কে একচুৱেলি মোৰ এক্সাইটেড হয় আপোনাক দেখা তো কি হয় মই নাজানো তো ট্ৰাই কৰি চাম মই যোনটো কৰোঁ সেইটো হ'ল আপোনাৰ মেণ্টেলিজিম তো মাইণ্ডৰ লগত হয় ঠিক আছে তো আপোনাৰ মাইণ্ডৰ লগত আপোনাৰ ট্ৰিক হয় আৰু সেইটো অকণমান ইলিউজন টাইপ ক্ৰিয়েট হয় মাইণ্ডত তো আমি ভিজুৱেলি নেদেখোঁ ঠিক আছে তো আপোনাৰ লগত সেইটোৱে ট্ৰাই কৰোঁ ঠিক আছে এতিয়া কিবা এটা ট্ৰাই কৰি লওঁ কিন্তু তাৰ কথা মই কৈ লওঁ এইটো একো স্ক্ৰিপ্টেড নহয় ক'ব পাৰে বহুতে এক্টিং কৰিব পাৰে তো আপোনালোকৰ একো ধৰণৰ ছেটআপ হৈ থকা নাই ৰাইট তো দৰ্শকক কৈ দিওঁ একো ধৰণৰ ছেটআপ নাই বা আপোনাক মই সোধা নাই আপুনি মোক কওক বুলি বা মই আপোনাক কোৱা নাই আপুনি সেইটো কওক একো ধৰণৰ আপুনি গম নাপায় একো নাজানে মই কি কৰোঁ কেনেকুৱা ধৰণৰ কি কৰোঁ আপুনি একো নাজানে ৰাইট তো অ'কে তো আপোনাৰ কি হ'ব এতিয়া আপুনি আপোনাৰ যিকোনো এটা ফেভৰেট গান মাইণ্ডত ভাবি লওক যিকোনো ফেভৰেট ছং মাইণ্ডত ভাবি লওক ঠিক আছে ভাবিলে ঠিক আছে তো এইটো মই জনা কোনো উপায় নাই ৰাইট আৰু মই আপোনাক কোৱা নাই যে আপুনি মোক কওক বা মই আপোনাক কওক মই আপোনাৰ বেংক একাউণ্টটো নাজানো যে 500 ৰুপিজ দি দিছোঁ সেইটো এনেকুৱা লাই তো মই জনা উপায় নাই আৰু মই আপুনিও নাজানে যে মই ক'ব পাৰিম নে নোৱাৰিম একদম টোটেলি আৰু ময়ো নাজানো কি হয় ঠিক আছে তো বাকী একো নাই এতিয়া মই আপোনাক কম কেতিয়াবা ইনষ্ট্ৰাকশ্যন কম আপুনি সেইটো ফ'ল' কৰিলে হ'ল ঠিক আছে জাষ্ট আপুনি এতিয়া চকুটো মুদি লওক আৰু আপুনি গানটো আপোনাৰ যিহেতু ফেভৰেট হয় অভিয়াছলি আপুনি গানটো শুনি থাকে ৰাইট মাজে মাজে মই বহুত বেছি গান শুনা মানুহ নহয় কিন্তু অকমান শুনো আৰু কেতিয়াবা মাজে মাজে যেতিয়া ৰিলেক্স লাগে মানে ফিল তেতিয়া হেৰি হয় তেতিয়া আপুনি শুনে অ'কে ঠিক আছে তো আপুনি এতিয়া ভাবক সেই গানটো আপুনি হেডফোন এটা পিন্ধি আছে কাণত হাতত মোবাইলটো লৈছে ঠিক আছে আপুনি জাষ্ট মাইণ্ডত ক্ৰিয়েট কৰক সেইটো এটা সেই ইমাজিন কৰক মমেণ্টটো ঠিক আছে আপুনি অকলশৰে বহি আছে ৰুম এটাত তো আপুনি মোবাইলটো লৈছে মোবাইলটো হেডফোনডাল ভৰাইছে হেডফোনটো লৈ পেলাই আপুনি কাণত লগাই লৈছে আৰু আপুনি মোবাইলটো চাৰ্চ কৰি পেলাই আপুনি আপোনাৰ মানে যোনটো আপোনাৰ মিউজিক প্লেয়াৰ হয় তাত আপুনি গৈছে আৰু সেই গানটো বজাই আছে আৰু গানটো বাজিছে লাহে লাহে বাজি আছে আপোনাৰ কাণত বাজি আছে ঠিক আছে লাহে লাহে কাণত বাজি আছে আৰু বাজি আপোনাৰ মাইণ্ডলৈকে আহি গৈছে গানটো লাইক বাজি আছে লাইক অ'কে চ' এইটো আপুনি মাইণ্ডত শুনি আছে আৰু ওচৰ পাজৰ কোনো মানুহে শুনা নাই জাষ্ট আপুনি শুনি আছে মাইণ্ডত ঠিক আছে অ'কে চ' মোৰ ফালে চাব লাহে আছে চকুটো মেলি লওক তো এনেকুৱা লাগিছে আপোনাৰ আপুনি জাষ্ট শুনি আছে মানে সেইটো ফিল কৰি আছে তো এনেকুৱা নহয় যে বহুত স্পীড ছং নহয় তেনেকুৱা বহুত স্পীড ছং নহয় মানে ৰক টাইপৰ নহয় অকণমান জাষ্ট ক্লাছিকেল ভাৱ এটা আছে ৰাইট তেনেকুৱা কিবা এটা মানে আপোনাৰ যোন অলপ তেনেকুৱা টাইপ মানে স্পীডৰ ছং নহয় অ'কে মেবি মই হয়তো চাগে গানটো শুনা নাই তেনেকুৱা টাইপৰো লাগিছে তো আপোনাৰ ভাৱটোত লাগিছে তেনেকুৱা ঠিক আছে এতিয়া আপুনি জাষ্ট ইমাজিন কৰক আপুনি এখন ষ্টেজত আপুনি এটা কনচাৰ্টলৈ গৈছে ঠিক আছে ইমাজিন কৰিব কনচাৰ্ট এখনত গৈছে আপুনি তাত গান গোৱা নাই বেলেগে গান গাই আছে ঠিক আছে আপুনি গান গোৱা নাই আৰু আপুনি তাত অকলে আছে ঠিক আছে তাত আৰু কোনো নাই আপুনি অকলে আছে কোনো নাই অকল আপুনি আছে ঠিক আছে অ'কে আৰু সেই ছিংগাৰজনে গানটো গাইছে সেই গানটো অৰিজিনেল ছিংগাৰজনে আৰু লাহে লাহে সেই গানটো বাজি আছে গোটেই দূৰলৈকে বাজি আপুনি কাণৰ পৰা একদম বহুত দূৰলৈকে শুনা পাইছে সেই গানটো গোটেই চাৰিওফালে শুনা পাই আছে অ'কে ছিংগাৰজন একচুৱেলি এতিয়া নহয় বহুত আগৰ পৰা ছিংগাৰ মানে পুৰণা একদম মানে বহুত পুৰণা নহয় ৰাইট অ'কে ছিংগাৰজনৰ মুখলৈ চাব ছিংগাৰজনক মানে যোনটো আপোনাৰ ছেফ হয় সেইটো ভাবক অ'কে লাইক এছেৰে ষ্টাৰ্ট হৈছে অ'কে one of my favorite singer Sonu Nigam right right okay
অ'কে চ' এতিয়া আপোনাৰ গানটো আছে সোনু নিগম ক'ব পাৰিলোঁ ছিংগাৰ এতিয়া গানটো তাত বহুত আছে ন তো মই মেবি চাগে গানটো শুনা নাই তথাপি ট্ৰাই কৰিম ঠিক আছে তো আপুনি গানটো ভাবি থাকক মাইণ্ডত মই অলৰেডি এটা পাইছোঁ মেবি হ'ব লাগে ইমান শুদ্ধকৈ নাজানো নহ'বও পাৰে কিন্তু আপোনাৰ যোনটো আপোনাৰ ভইচত তেনেকুৱা লাগিছে তো মই কেমেৰাক ফাৰ্ষ্টত দেখুৱাই লওঁ আপোনাক নেদেখাওঁ কেমেৰা দেখুৱাই লৈছোঁ কেমেৰা ধৰা পৰিছে অডিয়েঞ্চত দেখাই লৈছোঁ তো এইটো মই চেঞ্জ কৰিব নোৱাৰোঁ ৰাইট ইয়াত মই দেখুৱাই লৈছোঁ ধৰা দেখা পৰিছে ঠিক আছে অ'কে গ্ৰেট ফৰ দ্য ফাৰ্ষ্ট টাইম আপুনি কওক গানটো কি হয় সপনা জাহা সপনা জাহা ইয়াত মই এটা লিখা আছে ৰাইট চ' এইটোৱে হয় সপনা জাহা বা সোনু নিগম না মই গানটো একচুৱেলি শুনা নাই একদম অনেষ্টলি ক'বলৈ গ'লে তো ইয়া ব্ৰাদাৰ্ছৰ গান হয় ব্ৰাদাৰ্ছ গান হয় বহুত দিনৰ আগতে মই সেইটো শুনা পাইছিলোঁ শুনিছিলোঁ বহুত এতিয়া শুনি থকা নাই মানে বহুত দিনৰ আগতে শুনা তো ইয়া আকৌ ভাল পালে চাই পেলাই তুমি কেনেকৈ গম পালা কেনেকৈ মানে তো সেইটোৱে হ'ল মেণ্টেলিজম যদি আপোনালোকে চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব মই কৈছোঁ দেই মই অকণমানো এক্টিং কৰা নাই একো কোনো ধৰণৰ আগতে কোৱা নাই কেনেকৈ গম পালে বা মই বুজি পোৱা নাই কেনেকৈ গম পালে তো সেইটোৱে মেণ্টেলিটি তো আপোনালোকেও চাই পেলাই হয়তো চাগে অডিয়েঞ্চত ভাল পাইছে যদি ভাল পাইছে তাৰ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ লগত চিনেমাখনৰ গান হয় সপনা জাহা আৰু হেৰি সোনু নিগম আৰু নীতি মোহনে গাইছিলে অ'কে চ' ডেটছ তো এতিয়া গান মইতো কৰিলোঁ এতিয়া আপোনাৰ পৰা কিবা এটা শুনিম ন এতিয়া ভাল লাগিব আৰু এটা কথা আপোনাৰ নতুনকৈ গান এটা ৰিলিজ হৈছে তৰাইটি চ' তৰাইটি আপোনালোকে হয়তো চালে যদি চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো চাই ল'ব আৰু এটা নতুন কিবা এটা কনচেপ্ট আছে ন কিবা এটা এইটো মোৰ আৰু জুবিনদাৰ ডুৱেট এটা আহি আছে অ'কে তুমি আছা মানে মই আছো অ'কে ডেটছ গ্ৰেট অ'কে সেইটো শুনিব লাগিব সেইটোও চাব তো ৰিতিশা বা এতিয়া গান এটা শুনিম ন গান এটা শুনিলে ভাল লাগিব তো কিবা এটা গান যদি আপুনি গুণগুণাই দিয়ে তেতিয়াহ'লে আকৌ বেছি ভাল লাগিব ঠিক আছে সকলোৱে ভাল পোৱা এটি গীত যিটো গানৰ পৰা মোক মানুহে বহুত মৰম দিলে অসমৰ সেইটো গানেই গাইছোঁ জুবিনদাৰ কথা সুৰ আৰু সংগীত আৰু মই কণ্ঠদান কৰিছিলোঁ জুনুকা অকণ ওচৰলৈ চাই লওঁ পাইছে বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি দুচকু মাজতে জোনাকী যাকে পাখি মেলিলে আজি মোৰ হেঁপাহ মোৰ উলাহ মোৰ পান ছৈ মোৰ আকাশ মোৰ বতাহ উটি ভাহি তুমি হৈ বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি বঢ়িয়া মজা একদম ভাল লাগি গৈছে শুনি পেলাই তো আশা কৰোঁ দৰ্শকসকলে ভাল পালে শুনি পেলাই তালৈ আৰু হয়তো ভিডিঅ'টো চাই পেলাইও ভাল পালে শেষত মই ৰিতিশা বাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আৰু তোমাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ Thank you. এটা একদম বেলেগ এক্সপিৰিয়েঞ্চ হ'ল মোৰ খুব ভাল লাগে এইবোৰ বস্তু আই এম ভেৰি কিউৰিয়াছ এবাউট ইট আৰু এতিয়া মোৰ মানে এনেকুৱা লাগিছে তাৰ কামৰ এটা সুধি পেলাই কেনেকৈ তুমি গম পালা সেইটো সুধিব ইয়া ঠিক আছে বাৰু সেইটো অফ কেমেৰা আহিবলগীয়া মানে সময়বোৰত তোমাৰ পৰা আৰু বেছি ভাল কিবা কিবি আশা কৰোঁ নিশ্চয় যাতে এই অসমৰ পৰা গৈ
সমগ্ৰ বিশ্বতে তোমাৰ নামটো উজ্বলাব Thank you so much. মানে শুভেচ্ছা জ্ঞাপন কৰিম Thank you so much. Thank you. ঠিক আছে থ্যাংক ইউ সো মাচ Keep watching আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব হা ঠিক আছে অ'কে থ্যাংক ইউ বাই বাই অ'কে মোৰ লগত আছে চিন্ময় শইকীয়া আৰু ইয়াছিন বৰুৱা তো ইহঁতি মোৰ লগত অনাবৰতে থাকে হেল্প কৰি থাকে একদম পুৰা দোস্ত ইয়াছিনৰ এটা চেনেল আছে আছাম গেমাৰ বুলি ৰাইট ইয়াছিন বৰুৱা বুলি ক'লে অ'কে ইয়াছিন বৰুৱা বুলি চাৰ্চ কৰিব নালাগে মোৰ ডেছক্ৰিপশ্যন আছে তাত ক্লিক কৰি পেলাই আপোনালোকে পাই যাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰিব হ'ল চিন্ময় আৰু হ'ল ইয়াছিন তো ইয়াছিনৰ এটা চেনেল আছে ইউটিউবত আছাম গেমাৰ ৰাইট ইয়াছিন বৰুৱা বুলি চালে চাৰ্চ কৰিলে ডেফিনেটলি পাব ইয়াছিন বৰুৱা অ'কে নাপালোঁ মই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে তাত পাই যাব চাই পেলাই অ'কে চ' আৰু আছে চিংফো বুলি আছে মোৰ ভাইটি হয় ভেৰি বেড চ' মোৰ লগত আছে চিন্ময় শইকীয়া আৰু ইয়াছিন বৰুৱা তো ইয়াছিনৰ এটা চেনেল আছে কি হ'ল অ' তুমি এনেকৈ কৈছে